गसाइगाव सोहोराव सासे सेंग्राया थैनायखौ मिरु खालामनानै दुंहाव थासारि। पुलिसनि आखायाव थानाय समावनो सासे लाइमोना थैनायखौ मिरु खालामनानै दुंहाव थासारिया जायो गसाइगावआव। पुलिसा बुग्लिनायनि जाहोनावनो सेंग्राया थैनायनि अजद। नखरनि सुबुंनि मिथिनो हानाय बायदिब्ला थैनाय सेंग्राया गसाइगाव सोहोरनि रुंसारि सुर्य देनि फिसाज्ला 35 बोसोर बैसोनि बापि दे। थैनाय सेंग्राया गोसोआरि जेंनाजों भुगिबोनायमोन होनना मिथिनो हादों। मैया बेलासियाव थैनाय बापि देआ गसाइगाव सदर सहरनि कलेज रडआव सासे सुबुंनि गारिखौ खहा खालामनायनि थाखाय पुलिसा हमनानै थानायाव लांनाय समावनो बिथाङा थैदों होनना नखरनि सुबुङा फोरमायो। আমার ভাইক যাতে পুলিশের মানুষ যাই পেলাই জিন্দা ধরি লৈ আহিছে থানাতে আনতে আনতে সি মৰি গ'ল। কেনেকৈ মৰিলে এই পুলিশের মানুষ তাক রাস্তাত মারি দিছে, মারি পেলাই থানাত লৈ আহিছে। এতিয়া কয় ইহঁতে কৈ আছে আমি নাজানো কেনেকৈ মৰিলে। আমি এইটো সূক্ষ্ম বিচাৰ লাগে। এতিয়া ঘটনাটো কি হৈছিল? ঘটনাটা ই ফৰেষ্ট অফিসত কিবা মাৰামাৰি কৰিছে, কিবা কাজিয়া কৰিছিলে। পিছত যাই পুলিশের মানুষ তাক ধৰি লৈ আহিছে, জিন্দা ধৰি লৈছে, হাত ভৰি বান্ধি লৈ আহিছে। তাক আনতে রাস্তাত মরি গেলে ইহঁতে পুলিশের মানুষ রাস্তায় মারি দিছে তাক। তো জিন্দা মানুষকে আনি দিয়ে কি কেনেকৈ মরি যাব 10 মিনিটের রাস্তাত মরি গেলে। ডেড বডি থানাতে রাখিছে। কোন থানা? গোসাইগাঁও থানাত রাখিছে। গোসাইগাঁও থানাতে রাখিছে আৰু শ্ৰীবাস্তৱ আৰু ঘোষ এইবিলাকে যাই পেলাই মাৰিছে তাক। ভিডিঅ' ফুটেজ আছে আমাৰ তাত কেনেকৈ মাৰিছে তাক। কি নাম ভাইটিৰ? ভাইটিৰ নাম হ'ল বাপ্পি দে। বয়স কিমান? বয়স 34। এতিয়া আপোনালোকে ইয়াতে ঘেৰাও কাৰ্যসূচী? হ্যাঁ, আমার সুক্ষণ নেই বেসার লাগে। আপনি কি হয়? আমি তার ভাই। ই কি কাম কৰিছিল? ই আগতে ড্রাইভারি করেছিল, একো কাম করা নাই। আজি আমি অল অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা যিটো আহিছোঁ ইয়াতে, তো আজি এটা মৰ্মান্তিক ঘটনা ঘটিছে। গোসাইগাঁৱৰ এজন যুৱক ল'ৰা, তেখেতে গোসাইগাঁৱত আজি নেকি দুপৰীয়া মোটামুটি 2:30-3টামান বজাত আমাৰ গোসাইগাঁও কলেজ ৰোডৰ ওচৰত যিটো ব্লক অফিচ আছে তাতে এটা দুৰ্ঘটনা ঘটিছে। তো যি হওক, আমি ইয়াতে আজি থানাত আহিছোঁ। আহি কিনে শুনা পালোঁ যে ইয়াতে ল'ৰাটোৰ ডেড বডি, মানে ডেড হৈ গৈছে ল'ৰাটো। তো ডেড হোৱাৰ কাৰণ আমি যেতিয়া আমাৰ আৰক্ষী অধীক্ষক ইহঁতক সুধিলোঁ গোসাইগাঁও থানাত, তেখেতে কৈছে যে আমি ইয়াতে লৈ আহিছোঁ, লৈ অহাৰ পিছত এনেকুৱা ব্লকেজ, হাৰ্ট ব্লকেজ এনেকুৱা কিবা এটা ঘটনা ঘটিব পাৰে। আমিতো আনি কিনে পিছত হস্পিটেল লৈ গৈছোঁ। হস্পিটেলৰ পৰা তাতে গম পালোঁ যে অলৰেডি ডেড। তো আজি আমি এইটো বিষয়ে আৰক্ষীৰ ওচৰত মানে বিচাৰিছোঁ যে উচিত তদন্তটো হ'ব লাগে। কি ঘটনাটো ঘটিছে এইটো উচিত তদন্ত হ'ব লাগে। পষ্টমৰ্টম কৰি কেনেকৈ উচিত তদন্তটো কৰি যিটো আমাৰ ল'ৰাটো যেনেকৈ যে দুখাইছে এইটো উচিত তদন্ত কৰি সিহঁতৰ ফেমিলি যাতে উপযুক্ত কিবাটো পায়, মানে ন্যায় পায়। আমরা ভিডিওগ্রাফিতে দেখলাম যখন বাঁধছিল জিন্দা, যখন পুলিশ করছে, ঠিক আছে। তো যখন একটা থানাতে আনলো, থানাতে আনিয়ে জেনেটিক ডেট হচ্ছে, ডেড বডি ভেঙে আনছে। ও তখন ডেট অলরেডি। আরও যখন আনছে তারপরে ওকে বাই করে নেই ভিতরে। তারপরে যখন মানুষের কাছে ধরে আগে ভিতরে লোকাতে